তো গুড মৰ্নিং এভৰিৱান। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবে ভালে আছে, হাগামুটা চবৰে ক্লিয়াৰে হ'ম পায়। আৰু যদি কাৰোবাৰ ক্লিয়াৰো নাই আপোনালোকক কমেণ্টত জনাই দিব, আমি গম পাম। তো এখনিয়ে আজি আমাৰতো নতুন পডকাষ্ট ভিডিঅ' এটা, চেনেলটোতো পুৰণা চেনেলে, আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। তো এইটো পডকাষ্টৰ প্ৰথম নতুন ভিডিঅ'। তো আশা কৰোঁ চব ভালে কুশলে আছে। ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু লাইক কৰি না কি? তো হৰেণ, কেমেৰাৰ কাম চব ঠিকে আছে? দাদা ঠিকে আছে দিয়ক। বেছ তেনেহ'লে আমাৰ আজি মানে শ্ব'টো আৰম্ভ কৰি দিওঁ না কি? তো আমাৰ আজি বিশেষ ব্যক্তিজনৰ নাম হ'ল শ্ৰী কালধুমা চক্ৰৱৰ্তী। তো ছাৰ আহক, বহক। বঢ়িয়া ভাল লাগছি। ঐ হৰেণ গাড়ীখন ৰুমৰ ভিতৰত সোমাই দিছে, অলপ পিছে নি? ছাৰ গাড়ী নহয়, তো মানুহ নো ভালকে চাওক। ছাৰ তো আহক ছাৰ আহক। মই পাৰতে গাড়ী হেন দেখা পালো। নাই দিয়ক বয়া নাপাওঁ দিয়ক। ছাৰ কেনে পালে আহি? ৰাস্তাটো আকৌ অসুবিধা হোৱা নাইতো? নাই দিয়ক বেলেগ একো বিশেষ অসুবিধা হোৱা নাই। খালি গাড়ীখনৰ চাকাটো তিনবাৰ ফুটছে ৰাস্তাত। গাড়ীৰো ৱেইট হৈছে দিয়কচোন, আৰু মোৰো ওজনটো কম নহয় দা। গণেশ মন্দিৰৰ পৰা এখনি আপোনাৰ তিনবাৰ ফুটছে চাকাটো? নাই তিনবাৰ কম হে, মোৰ চাকা ফুটিয়ে থাকে ডেইলি। মই সপ্তাহটোত বদলাব লগা হয় হে। ছাৰ এটা কাম কৰিব, লহাৰ চাকা লাগিলে নুফুটেও মজা। সেই কি ক'বা আহিছ? লহাৰ চাকা লাগো নেকি? ট্ৰেইনতে লহাৰ চাকা থাকে। আপুনি আগে খং কৰে, এনাই কৈছো মই তামচা। দক বাদ দিয়ক খালাখান। তে আজিৰ পডকাষ্টটো আৰম্ভ কৰি দিয়ক নাকি? দে আৰম্ভ কৰা। ছাৰ আমাৰ হাতত কেইটামান প্ৰশ্ন আহি বসছি, মানে দৰ্শক গিলাৰ পৰাই। আগতে মানে আপোনাৰ কথা কৈছিলো মই, আপোনাৰ লগত একদিন মানে এটা পডকাষ্ট ভিডিঅ' এটা কৰিম বুলি। তো তেতিয়া দৰ্শকসকলে সুধছি বোলে এইকেইটা প্ৰশ্ন সুধিলে হ'ল। তো আপোনাক প্ৰশ্ন এটা সুধো নাকি? বয়া চেয়া নাপায় যদি? বঢ়িয়া সুধা কিয় বয়া পাম মই? তো আজিৰ পডকাষ্টটোৰ প্ৰথম প্ৰশ্নটো আপোনাক সুধাৰ কাৰণে যাইছো মই। আৰু এই প্ৰশ্নটো মোটামুটি 200জন মানে কমেণ্টে কৰিছি। তো প্ৰশ্নটো হ'ল, যি মানে দৰ্শক গিলাই লিখছি, আপোনাৰ পেটটোত মানে 3টামান চলি সোমাই থকা বুলি মানে সন্দেহ কৰিছে। এইটো সঁচা নাকি? আপুনি ভালকে খুলি পেলাই কওক দৰ্শকসকলক। ছাৰ আমাৰ কেমেৰাটো মানে অন হৈছে, আপুনি ডাঙৰ কৰি ক'লে অলপ ভাল হয়। দৰ্শকসকল, আপোনালোকে এইটো যোনটো কমেণ্ট কৰিছে মানে এইটো একদম মিছা, একদম ভুল। মানে আপোনালোকৰ মানে ধাৰণাটো ভুল হৈছে, এইবিলাক একো নহয়। আৰু আমাৰ নেক্সট প্ৰশ্নটো হৈছে, মানে আমাৰ যোনকেইটা মানে ছাবস্ক্ৰাইবাৰ আছে, ছাবস্ক্ৰাইবাৰ কেইটা লগ লাগি মানে আপোনাক 5 মেহা খানাটো খুৱাব যাব খুজিছে। তো আপুনি এইটো ৰাজি নে? কি সুধবা দিছে? কিবা বেলেগ প্ৰশ্ন সুধ। ঠিক আছে, আমি বেলেগ প্ৰশ্ন তাক লাগি যাওঁ, আপুনি খং নকৰিব খালি। আৰু আমাৰ 3 নম্বৰ প্ৰশ্নটো হৈছে, এইটো বঢ়িয়া প্ৰশ্ন হৈছে। আপুনি মানে যে পেটলা হ'ল, পেটটো যে অলা আপোনাৰ, কিয় আপুনি দৰ্শকসকলক অলপ বুজাই কওক। এনেকুৱা প্ৰশ্ন ক'ব পাৰি? বেছ কওক এতিয়া। দৰ্শকসকল, মানে মোৰ পেটলা হোৱাৰ মেইন কাৰণটো হ'ল, মানে একবাৰ আমি মানে 3জন চলি এটা খাহী মাৰিলো দক। মোটামুটি 4-5-6 কেজি মানৰ খাহী হ'ব। লাষ্টতো খাইছে, এই ৰান্ধা হৈ গ'ল দক বঢ়িয়া। বাকী মোৰ লগৰ চলি দুটাৰ তানৰ বোলে কিবা এটা কাম ওলাল, দাউৰি কৰি তান্দেটো গুচি গেল। গুচি যোৱাৰ পিছত সেই খাহীখিনি কৰে কি, আমাৰ ঘৰতো মানুহ নাই নে, মামাঠে গেছি। তো কি কৰা যায়? তো সেই 6 কেজি মাংসটো মই আকলাই মাৰি দিলোঁ হে। তো তেতিয়াই মই এনেকৈ ধৰ কৰি পেটটো ওলাই গ'ল। তেতিয়াৰ পৰা মই আমাৰ গাঁৱত মানে খাদ্য সম্ৰাট বুলি মোক জানে। আৰু মানে ধৰক মোৰ 5-6 কেজি তলতাৰ মাংস মই আগবাৰত খাওঁৱেই। পেট না কুৱাহে 5-6 কেজি আগবাৰত খা? ভগৱান, আমি 8 কেজি দিয়ে খানা খাওঁ 5জন চলি। নাই 8 কেজি আৰু কিবা হৈ নাকছো। 8 কেজি মোৰ দাঁতত বজায় আৰু বাকী 5 কেজি পেটত যায়, মানে সমুদে 6 কেজি লাগে। আৰু কিবা সুধব না? আৰু এটা প্ৰশ্ন আছে, এইটো লাষ্ট প্ৰশ্ন। মানে আপোনাৰ যে প্ৰথম কেইটা প্ৰশ্নৰ লগত অলপ ৰিলেটেড এইটো প্ৰশ্ন। তো মানে কি কৈছে, আপোনাৰ একেলগে 3টা চলি হ'ব বুলি চবেইটো গম পাইছে দেখছো। তেতিয়া মানে আহুজখানো কম ডাঙৰ হ'ব না। তো সেইকাৰণে 4-5টা মানে নাম পাৰ্টিয়ে কমেণ্ট কৰিছে। তো আপোনাৰ বোলে মানে আহুজ নামত নাম গাব। তো আপুনি কি ক'ব বিচাৰে কওক। চলি কেইবাৰ আশে প্ৰশ্ন উঠি থাকা, কেইবাৰ ক'ব লাগে? মই আপা মানুহ মোৰ চলি হ'ব, কি ক'বা আহিছিলা? ছাৰ আপুনি খং কৰিছে নেকি? নকৰিব। খং নকৰিম।